ঘৰ একোখনত সময়ে সময়ে কিমান যে কাম ওলায়ো। আজিৰ পুৱাৰ সাজত জালুক দিয়া মাগুৰ মাছৰ জোল। নমস্কাৰ, সকলোৰে দিনবিলাক সুখৰ আৰু শান্তিময় হোৱাৰ আশাৰে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইকেইটা দিন সকলোৰে বহুত ব্যস্ততা নহয়নে? পথাৰৰ পৰা ধান চপোৱা হৈছে, ঘৰত মৰণা মৰা হৈছে, ধান ৰ'দত দিয়া হৈছে, তাতে ল'ৰা ছোৱালীবিলাকৰ ইউনিট পৰীক্ষা আৰম্ভ হৈছে আৰু কত যে কি নহয়নে বাৰু। ইতিমধ্যে আমাৰ ঘৰুৱা দৈনিক কাম কাজবিলাক হ'লেই আৰু সকলোৰে হৈছে চাগে, আৰু ল'ৰা ছোৱালীবিলাকক ভাত খুৱাই স্কুললৈও পঠিয়ালোঁ, কাৰণ সিহঁতৰ ইউনিট পৰীক্ষা আৰম্ভ হ'লেই নহয়। তাৰ পাছতে আজি ঘৰত থাকিম আৰু ঘৰতে ধান চান শুকোৱা হ'ব আৰু বহুখিনি কিবাকিবি কাম আছে। পাৰিলে ভিডিঅ' অকণমান কৰিবলৈ চেষ্টা কৰিম আৰু যদি কৰা হয় আপোনালোকৰ মাজলৈও আগবঢ়াই দিবলৈ প্ৰয়াসটো সদায় থাকিবই। সেয়েহে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু সকলোৱে মৰম দিব। ইতিমধ্যে দৈনিক ঘৰুৱা বহুখিনি কাম কাজৰ পৰা আজৰি হ'লোঁ আৰু এতিয়া মই দিব লৈছোঁ গাহৰি দানা। এয়া ভাত আছিলে, লগতে দি দিম 1 চামুচ নিমখ। সিহঁতে নিমখ দিলে খাই ভাল পায়। ঠাণ্ডা ভাতবিলাক দিয়াৰ উপৰিও এয়া কচু সিজাই লৈছিলোঁ, লগতে আছিলে কেইটামান অলপমান বেয়া আলু, আৰু মানুহে ধৰক পাচলিত দিব নোৱাৰে নিজে আঞ্জা বনাওঁতে খাবলৈ, কিন্তু এনেদৰে মানে সেই গাহৰি দানাত দি দিব পাৰি, সেয়া দিছোঁ। লগতে ইয়াতে আছে তুঁহগুৰি। গাহৰি দানাখিনিত এতিয়া তুঁহগুৰি মিলাই ভালদৰে সানি ল'ম। এয়া সানি ল'লোঁ, আমাৰ গাহৰি দানা সাজু হৈ গ'ল। বিশেষ নতুনত্ব একো নাই, গাহৰি দানাৰ কথা সকলোৱে জানে। দানা দেৰি হৈছে, গঁৰাল ভাঙি দিছোঁ একেবাৰে। যা সিফালে যা, সিফালে যা, যা সিফালে যা, যা সেইফালে যা, তেতিয়াহে দিব পাৰিম। নাযায়ও গাহৰিটোৱে আজি একো কথাই নুশুনে। উঠাই উঠিছোঁ এইফালে, আৰু এইফালে দুটা আৰু নতুন প্ৰাণী আছে নহয়। এইকেইটা আমাৰ নতুন সদস্য, নতুনকৈ পালন কৰিবলৈ লোৱা হৈছে। তহঁতৰো দানা দেৰি হৈছে ন, ইয়াতে দিব লাগিব, এতিয়া দিব লাগিব। ওচৰলৈ গ'লে ঠেলি দিয় যে, আজি ওপৰৰ পৰা দিছোঁ এনেদৰে। এইয়া এই গাতে পৰিলে, আঁতৰি নিদিয় যে, আহিয়ে যাওঁ লগে লগে। নতুন পোৱালিকেইটাও আমাৰ খোৱাত ভাল দেই। এনেদৰে গাহৰিয়ে বাচ বিচাৰ নকৰাকৈ খালে ভাল হয় গৃহস্থৰ। দুইটাই ধুনীয়াকৈ খাই থাক, ঠেলা ঠেলি নকৰিবি। তইও খাই থাক দেই। আজি তোৰ গাত পৰিলে বেয়া লাগে, পটককৈ আহি দিলি নহয়, ময়ো বাকী দিলোঁ, সেয়েহে গাত পৰিলে। গাহৰি দানা দিয়া হৈ গ'ল। তাৰপাছত এইফালে চাওকচোন, এদিন ভিডিঅ'ত দেখুৱাইছিলোঁ, তেতিয়া এইবিলাক আমাৰ পাত শাকবিলাক গজাই নাছিলে, ইমান ধুনীয়াকৈ ওলাই পৰিলে। এতিয়া দেখিছেনে, এইফালে মটৰো আছে। এইফালেও দেখুৱাই দিছোঁ, এইবিলাক মৰিচা আছে, লগতে এইবিলাক ধনিয়া আছে, আৰু বহুত বিলাহী পুলি ওলাইছে দেই, বিলাহী পুলি বহুত আছে। তাৰপাছতে এইফালে চাওকচোন, ইয়াতো ধনিয়া দিয়া হৈছিলে, কিন্তু পুলি ওলোৱা সেৰেঙা হ'ল। কিনা গুটি আছিলে, নাজানো বৰ ভাল নাছিলে চাগে, সেইকাৰণে ওলোৱাবিলাক সেৰেঙা হ'ল। ঘৰৰ বাকীবিলাকে ভাত পানী খাই আজৰি হ'ল। এতিয়া মানুহজনে ময়ে ভাত খাবলৈ বাকী আছোঁ, সেয়েহে ভাত বাঢ়ি লওঁ আৰু দুইজনে খাওঁ। তাৰপাছতে আৰু কি কৰোঁ আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব। আজি আকৌ পুৱাৰ সাজতে কি জানেনে, মাগুৰ মাছ আলুৰ সৈতে দিয়া হৈছিলে জালুক। এয়া জালুকীয়াকৈ অকণমান বনোৱা হ'ল, লগত আছিলে এয়া লাই ভাজি, তাকে খাবলৈ লৈছোঁ। তেওঁক ভাতকেইটা দিলোঁৱেই, খাই আছে, এতিয়া ময়ো খাই লওঁ। তেওঁক আগফালে টেবুলত দি মই পাছফালে বহিছোঁ। যিহেতু ধানবিলাক মেচিনত মৰা হৈছিলে, তেওঁলোকে টিঙত জুখি এনেদৰে বস্তাত ভৰাই দিছে। তাৰপিছতে এইফালে ৰখাও হৈছে। বৰ দিগদাৰ, ধানবোৰ ভালকৈ নুশুকালে আকৌ থ'বলৈ বেয়া হ'ব নহয়। দুলিতে আমি বেছিভাগ ধান থওঁ, হয়তো পিছত বেছি ধূলি হ'ব বা পতা নোলাব, সেইকাৰণে ভালদৰে অলপমান শুকাই ল'লে ভাল হয় আৰু ধানবিলাক, যিহেতু বছৰেকৰ কাৰণে থাকিব, আৰু উলিয়াই শুকুৱাই মিলত দি খাই থকা হ'ব, নহয় জানো। আজি কোনো ধৰণৰ কামত কলৈকো ওলাই যোৱা নাই। এই ধানবিলাক শুকুওৱা, ভৰোৱা, এইবিলাক কামতে ব্যস্ত আছোঁ। ধানবিলাক দিয়া অকণমান ডাঠ হৈছে, আৰু আধা ৰ'দ পৰিছে, আধা ছাঁহে পৰিছে। এয়া চাওক, আমাৰ ৰঞ্জিত ধানৰ খেতি। ইয়াৰ এই ধানৰ চাউলৰ ভাত খাবলৈও ভাল লাগে। আপোনালোকে বাৰু ৰঞ্জিত ধানৰ খেতি কৰেনে?
মই ভিডিঅ' কৰি থাকোঁতে কিবা কিবি মাতবিলাক আহিছে যে কিয় আহিছে দেখুৱাইছোঁ ৰ'ব। এইয়া চাওক, আমাৰ ঘৰৰ কাষৰ ৰাস্তাটোৰেদি মাটি কঢ়িওৱা গাড়ী আহ যাহ কৰি আছে। চুপ চুপ, অকণি অকণি কুকুৰা পোৱালি নেখাও চেখাও এনেই খুচৰি থাকক। চুপ। খেতি খোলা কৰি খোৱা মানুহে বহু ধৰণৰ কষ্ট কৰিবলগীয়া হয় নহয়নে বাৰু বন্ধু বান্ধৱীসকল। আমাৰ মৰণা মৰা হ'ল আৰু এতিয়া ধানবোৰ অলপমান শুকাইছে যে, শুকোৱা ধানখিনি দুলিটো থ'ব লাগিব আৰু বস্তাটো ভৰাব লাগিব। সেয়েহে মই আজি যিমান পাৰোঁ বস্তাতে ভৰাই থাকোঁ বুলি এয়া কৰি আছোঁ। ভাবিছিলোঁ ৰ'দটো অলপ চোকাকৈ দিয়ক আজি, এয়া ক'ত ৰ'দ চোকাকৈ দিব, ছাঁ পৰা যেনেই লাগিছে দেখিছেনে। তাৰ পাছতে এয়া কামৰ মাজতে মোৰ প্ৰিয় ৰঙা চাহকাপ লগত লৈছোঁ, ভাপত দিয়া পিঠা আৰু এটা কণী ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে বস্তুকেইটা অকণমান ভঙা চিঙা দেখিছে, বেয়া বুলি নাভাবিব আৰু দেই। কামৰ মাজতে কৰি মেলি লৈছোঁ, যিহেতু চাহ একাপ বহুত খাওঁ খাওঁ লাগি আছিলে। কাম কৰি থাকিলে কোনে কোনে চাহ খাই ভাল পায় জনাব। আৰু কৰ্মথলীলৈ ওলাই গ'লেও আমি দুপৰীয়া সকলোৱে চাহ একাপ খোৱাৰ অভ্যাস থাকেই নহয় জানো। সেয়েহে আজি ঘৰটো খালোঁ। এতিয়া ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা পোৱাহি নাই আৰু তাৰপাছতে আকৌ দুপৰীয়াৰ ভাত সাজত লাগিব নহয়। ল'ৰা ছোৱালীকেইটা স্কুলৰ পৰা আহিল, তাহাঁতক ভাত পানী দিলোঁ, তাৰপাছতে আকৌ ধানৰ কাম। সকলোকে শুভ সন্ধিয়া জনালোঁ। মুখত এমুকুৰা হাঁহি লৈ ফেচবুকত ফটো দিয়া, লগতে কোনো এটা অনুষ্ঠানলৈ যাওঁতে বা অনুষ্ঠানত উপস্থিত থাকিলে ভিডিঅ' ক্ৰিয়েট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া, মইজনীয়ে আৰু বহু ধৰণৰ কাম কৰিব লগা হয় জানেনে। ঘৰুৱা ধোৱা পখলা, ৰন্ধা বঢ়া, তাৰ উপৰিও ৰোৱা তোলা দোৱা চলা ইত্যাদি কৰিও, আৰু এয়া চাওকচোন এতিয়া কি কৰি আছোঁ, এয়া বনাই আছোঁ গাহৰি দানা। আপোনালোকক কোনোবা এটা আগৰ ভিডিঅ'ত মই দেখুৱাইছোঁৱেই যে আমি গাহৰি, ছাগলী, হাঁহ, কুকুৰা সকলোবিলাকেই পালন কৰোঁ আৰু অহাকালিলৈ আমাৰ গাহৰিটোৰ কাৰণে দানা কম হ'ব। সেয়েহে কচু কাটি এয়া টিঙত বহুৱাই দিছোঁ আৰু যিহেতু ঠাণ্ডা দিন কোনো ধৰণৰ বেয়া লগা নাই, খুব ধুনীয়াকৈ কৰি আছোঁ কামটো আৰু কামততো কোনো ধৰণৰ সৰু বৰ নাই নহয়নে বাৰু। আৰু আমি যিহেতু মহিলা সেয়েহে সৰুৰ পৰা সৰুটো আমি যিকোনো ধৰণৰ কাম জানিব লাগে, শিকিব লাগে। জীৱনৰ কোন সময়ত কেতিয়া কি কাম প্ৰয়োজন হৈ পৰে সেয়াটো কোনেও নাজানে। যি ধৰণে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবই লাগে আৰু যি ধৰণে জীয়াই থাকোঁতে মানুহক বেজীটোৰ পৰা হাতীটোলৈকে প্ৰয়োজন হয়, ঠিক তেনেধৰণে কামবিলাকো কেতিয়া ক'ত কি ধৰণে প্ৰয়োজন হৈ যাব পাৰে, সেইকাৰণে সকলো ধৰণৰ কামবিলাক শিকি থোৱাটো ভাল বুলি মই অনুভৱ কৰোঁ। যিহেতু গধূলিৰ পৰিৱেশ, মাটি কঢ়িওৱা গাড়ীবিলাক আহিয়ে আছে আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, টেক কেয়াৰ, বাই।